কলিয়াবৰ মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে পাঠদান। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুযায়ী সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো খুলখালীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে কলিয়াবৰ মহাবিদ্যালয়। কোভিড প্ৰটকল মানি আহিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে। উপস্থিতিৰ সংখ্যা অৱশ্যে তাকৰীয়া। কেৱল দ্বাদশ শ্ৰেণীৰ পাঠদানহে আৰম্ভ কৰা হৈছে কলিয়াবৰ মহাবিদ্যালয়ত। আৰম্ভ কৰা হোৱা নাই স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদান। চৰকাৰে খুলিব দিছে আৰু আমি সেইমতে প্ৰস্তুতি চলাই আমি আজিৰ পৰা ক্লাছসমূহ দিছোঁ। বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰী ক্লাছখিনি আমি দিছোঁ, যিহেতু স্নাতকৰ চূড়ান্ত বৰ্ষ বৰ্তমান নাই, গতিকে আমি তেনেকৈ দিছোঁ। আৰু চৰকাৰে যেনেধৰণে নীতি নিৰ্ধাৰণ কৰিছে আমি সেইধৰণে ক্লাছবিলাক আৰম্ভ কৰিবলৈ গৈছোঁ আৰু আশা কৰিছোঁ ল'ৰা ছোৱালীখিনি আমাৰ মাজলৈ আহিব আৰু তেওঁলোকৰ এই দীৰ্ঘদিনীয়া যিটো শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক নাছিল, অনলাইন যোগেদি সম্পৰ্ক আছিল, সেই সম্পৰ্ক আজিৰ পৰা হ'ব আৰু তেওঁলোকে উপকৃত হ'ব। আৰু কাইলৈ কি হয় কোনেও ক'ব নোৱাৰে ভৱিষ্যত। গতিকে আমি যিমান পাৰোঁ সোনকালে তেওঁলোকৰ কোৰ্চসমূহ আগবঢ়াই লৈ যাব আমি যত্ন কৰিম। আজি আহিছোঁ, যিবিলাক প্ৰট'কল আছে সেইবিলাক মানি আহিছোঁ। যেনেকুৱা ভেকচিন ল'ব লাগে, ভেকচিন লৈ আহিছোঁ। এতিয়া আমাৰ ক্লাছ আছে, কিন্তু যিহেতু মাজত বহুত লকডাউন আছিল, লকডাউনৰ কাৰণে পঢ়াবিলাক যিবিলাক বহুত কোৰ্চবিলাক পিছুৱাই আছিলে, এতিয়া কোৰ্চখিনি মেনেজ কৰি আকৌ অফলাইন পৰীক্ষা হ'লেতো এইখিনি কোৰ্চখিনি মেনেজ কৰিব লাগিব। চ' সেইখিনি ছাৰে আৰু সহায় হেল্প কৰিব আৰু ক্লাছখিনি ভালদৰে হ'লে আৰু সেইটোৱে আৰু আমাৰ মানে আজি আমাৰ প্ৰথম দিন। আৰু কিবা ক'ব নেকি বাকী শিক্ষাৰ্থীৰ কাৰণে? নাই, টিচাৰসকলে আমাক অনলাইনতো ক্লাছ কৰাইছে। এতিয়া আৰু যিখিনি চেপ্টাৰ বাকী আছে আৰু বাকীখিনি সেইখিনি আৰু দেখাই দিব লাগে ভালকৈ, অকণ হেল্প কৰিব লাগে আমাক, যিহেতু বহুত কম সময় আছে আৰু ফাইনেল এক্সামৰ কাৰণে আমি ছেকেণ্ড ইয়াৰত হয় এইবাৰ। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ প্ৰতিবেদন, IBC নিউজ আছাম।